Hello everyone, welcome to my channel Parvin's Family. আজি আমাৰ বহুত ডাঙৰ সপোন এটা পুৰা হ'ব গৈ আছে। দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে ভিডিওটো চাই থাকিব শেষৰলে আৰু ভিডিওটো যদি চাই ভাল পাইতে লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। এয়া দেখিছে আমি ডিলাৰ আহি পাই গলো। দাদাৰ যেহেতু বেষ্ট ফ্ৰেণ্ডজন ইয়াতে থাকে সো তাৰ হৈতে হি কথা পাতিছে আৰু কথা পাতি আমি এয়া আহি গলো আৰু যেহেতু আজি হঠাৎ আহিব লগা হ'ল এতিয়া বলকচোন দেখাও আৰু এয়া দেখিছে আমি এয়া সোমাই আহিলো ভিতৰলে আৰু ডিলাৰটো হৈছে বাজৰাং কাৰ ৱৰ্ল্ড মাৰুতি সুজুকি এৰিনা আৰু এয়া আহি আমি ভিতৰত বহিলো মানে আমাক বহিব দিলে তাৰ পাছতে এয়া দেখিছেনে কামবোৰ ষ্টাৰ্ট হোৱা আগতে আমি সকলোবোৰ বস্তু ভালকৈ বুজি লৈছো আৰু যেহেতু বহুত কিটা প্ৰসেস থাকে সো তাৰ পাছতে আমি গলো গাড়ী চাবৰ কাৰণে ঘৰত যেটো ভাবি আহিছিলো ইয়াত আহি আকৌ ডিসিশন চেঞ্জ হ'ল যে আৰু বেলেগ গাড়ী কি চাও সো ইয়াতে আহি পেলাই আমি ওপৰত চাই লওঁ যে আৰু বেলেগ গাড়ী কি আছে আৰু এনেকৈ আমি ওপৰলৈ ইয়া দেখিছে উঠি গলো সো এয়া মই ওপৰৰ পৰা এবাৰ ভিউটো দেখাই দিছো আৰু আপোনালোক আহিলে ইয়াত আহিব পাৰিব সো বাইপাছৰ ওচৰতে হয় সো যিখন দিল্লী পাব্লিক স্কুল আছে হে তাৰ ফ্ৰণ্টে হয় এটো ডিলাৰ বাজৰাং কাৰ ৱৰ্ল্ড সো আপোনালোকে ইয়াতে আহিব পাৰে একদম এফৰ্ডেবল প্ৰাইজত আপোনালোকে পাই যাব সো গাড়ীবোৰ বিৰাতে ভাল হয় আৰু এফালে মই এবাৰ সকলো দেখাই দিছো আৰু আপোনালোকক যদি লাগে আপোনালোকক মই কন্টাক্ট নাম্বাৰটো দি দিম ডেসক্ৰিপচনত সো আপোনালোকে চাই লব এতিয়া দেৰি নকৰি সকলোবোৰ এটা কৈ আপোনালোকক দেখাই যাম আমি এইখনো চালো আৰু এইখন চোৱাৰ পাছতে আকৌ দুখনমান আমি চালো চাই পেলাই আকৌ তলত আমি আহি গলো ডিসকাশন কৰিব কাৰণে যেহেতু আমি ভবাৰ মতে ঘৰত এটা ভাবি আহিছিলো আৰু ইয়াত আহি পেলাই পছন্দ হ'ল আকৌ বেলেগ এটা ইয়াতে আমি সকলো ইয়া ডিসকাশন কৰি আছো আৰু যিবিলাক প্ৰসেস আছে হেবোৰ ভালকৈ বুজাই দিছে আৰু এফালে দাদা দেতা মা আমি সকলো ইয়া কথা পাতি আছো সো এতিয়া আমি গাড়ীখন বুকিং কৰিম বুলি ভাবিছো আৰু এতিয়া আমি বুকিং কৰি থৈ যাম এফালে এতিয়া আমাৰ বুকিং কৰা হৈ গল সো তাৰ পাছতে আমি ঘৰলৈ যাবলৈ ওলালো আৰু এফালে মই এবাৰ বাহিৰৰ এয়া ভিউটো এবাৰ আপোনালোকক দেখাই দিছো সো এফালে এখন দিল্লী পাব্লিক স্কুল আৰু তাৰ ফ্ৰণ্টে এটো দেখিছেনে মাৰুতি সুজুকি এৰিনা এটোতে আপোনালোকে আহিব পাৰিব বজৰং কাৰ ৱৰ্ল্ড আপোনালোকে ইয়াতে বহুত কম প্ৰাইজতে আপোনালোকে গাড়ী ল'ব পাৰিব ইয়াতে এক্সচেঞ্জও কৰিব পাৰিব ফিলিংটো কেনেকুৱা লাগিছে গাড়ী কিনিব সো আহিছে এইখিনিতে মা আৰু মই ৰখি আছিলো আৰু ওচৰতে পেট্ৰল পাম্পটো আছিল আৰু যেহেতু দাদা আৰু মজা লাগিছে বোলে মজা ভৰাব এতিয়া গৈছে তেল কেনেকুৱা সো মজা আমি লাগিছে বা অলপ গাড়ীখন ৰখি আহিলেহে আছো গম আৰু পাম এইফালে বহুত দিনৰ মাৰ আশা একদম এটা আছিল হাঁহিটো দেখে আশাটো গম আল্লাহে পাইছো পুৰা যে মা কৰিছে একদম পুৰা বা খুশ বহুত হৈ দিনৰ আছে আশা ন সুখী হৈ আছে আছিল আৰু আগলৈ ভিডিওটো ইনশাআল্লাহ চাই আশাটো থাকিব পুৰা আৰু হ'ব গৈ আছে সকলোবোৰ এটা কৰি দেখাই থাকিম আপোনালোকক তাৰ পাছতে আমি ইয়া গৈ আছো ঘৰত আৰু যেহেতু আমি গাড়ীখন বুক কৰাইছিলো স্যাটাৰডে আৰু সানডে বন্ধ আছিল সো আমি মানডে গাড়ীখন ল'ব কাৰণে আকৌ গলো ডিলাৰত এইফালে এতিয়া আমি ডিলাৰত আহি গলো আহি পেলাই যেহেতু আজি গাড়ীখন ডেলিভাৰী হ'ব এইফালে এতিয়া আমি গৈ আছো ওয়াৰ্কশপ যেহেতু গাড়ীখনৰ কেইটামান পাৰ্টস লগাব লগা আছে আৰু এইফালে এইখন দেখিছেনে এবাৰ দেখাই দিছো এইফালে আমি অলপ আমাক বুজাই দি আছে কথাবোৰ এটাকৈ এতিয়া পাৰ্টস লগাব এইবিলাক দেখিছেনে এইবোৰ পাৰ্টস ইয়াতে লগাব এই গুটেইখিনি আপোনালোকক এবাৰ দেখাই দিছো আৰু এইফালে এবাৰ মই ভিতৰটো খুলিও দেখাই দিছো বহুতে ভাবিব পাৰে যে গাড়ী লৈছে দেখুৱাইছে কিন্তু গাইস তেনেকুৱা কথা নহয় বহুত দিনৰ সপোন এটা আজি পুৰা হ'ব গৈ আছে সো সেই কাৰণে ভাবিলো যে এই মোমেন্ট কিটা মই ইউটিউবতে খাসি ৰাখো বুলি আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো বুলি বেলেগ একো নাভাবিয়ে ভিডিওটো শেয়াৰ কৰিলো সো আপোনালোকে ভিডিওটো কেনেকুৱা পালে এবাৰ জনাব যেহেতু পাৰ্টসবোৰ লগাই আছে তাৰ কাৰণে টাইম লাগিব আকৌ আমি আহি গলো ডিলাৰৰ ভিতৰত এইফালে আমাৰ এগ্ৰিমেন্টটো কৰি আছিলো আৰু এইফালে এতিয়া আমাৰ পেমেন্টটো হ'ব আৰু সো এইফালে অলপমান বুজাই দিছিল দাদাৰ লগৰজনে বহুত কিটা সাইনও কৰিব লাগে তাৰ কাৰণে দাদা এইফালে দেখিছেনে এয়া সাইন কৰি আছে যেহেতু বহুত বেছিয়ে সাইন কৰিব লাগে এটা দুটা নহয় বহুত বেছি কৰিব লাগে এইফালে দাদাই কৰি আছে সাইন তাৰ পাছতে মাও সাইন কৰি আছে মইনো কি কৰিম মইও এফালে সাইডত বহিয়ে আছো মাৰ লগতে এফালে ভিডিওটো কৰি আছিল দাদাই আৰু মায়ে এফালে সাইন কৰি আছে আৰু এফালে বহি আছে আব্বা
দুইজনে আকৌ সমানে সাইন কৰিছে যেহেতু বহুত বেছি সাইন কৰিব লাগে সো ভিডিওত মই অলপ দেখাই দিছো আৰু এফালে মই এয়া দেখিছেনে কিনো কৰিম আৰু বহি বহি ভিডিওকে অলপ কৰি আছো তাৰ পাছতে আমি উলাই গলো বাহিৰত আৰু বাহিৰত উলাই আমি আকৌ গলো ওয়াৰ্কশপত এয়া আমি গৈ পেলাই দেখিলো যে পাৰ্টছবোৰ লগাই হবহি আৰু সেই কাৰণে আমি অলপমান ওয়েট কৰিলো তাতে এফালে আমাৰ লগতে আহিছে মোৰ বৰবাৰ লৰাটো সো তাকো এবাৰ দেখাই দিছো আৰু যেহেতু আমি গুটেকিটা আহিলো আৰু এফালে এবাৰ মাকো দেখাই দিছো এয়া দেখিছেনে গুটেইবোৰ পাৰ্টছ লগাই আছে এক্সট্ৰা যিবোৰ আছে সো ময়ো এবাৰ এনেকৈ দেখাই দিছো ভিডিওৰ যোগেদি আপোনালোকক হি বলে এবাৰ ট্ৰাই কৰি চাই সো ফাৰ্ষ্ট হিয়ে ট্ৰাই কৰিছে বাৰু এফালে এবাৰ দেখাই দিছো সকলোকে যেহেতু নতুন গাড়ী এখন ললে বহুত বেছি ভাল লাগি থাকে মনটো সো ভাবিলো যে এই মোমেন্টবোৰ অলপকৈ ভিডিও কৰি এনেকৈ ব্লগ এটা বনাই থওঁ বুলি সো তাৰ পাছতে আমি আহি গলো এয়া ডিলাৰৰ ভিতৰত আৰু যেহেতু আৰু অলপ কাম বাকি আছিল এইফালে এতিয়া হেইখিনি কামো হৈ আছে হোৱাৰ পাছতে এইফালে আমাৰ পেমেন্টটো এতিয়া দিছে এইফালে এতিয়া গুটেইখিনি কাউন্ট কৰি এয়া আমাৰ পেমেন্ট দিয়া হৈ গল তাৰ পাছতে আমি আহি গলো বাহিৰত যেহেতু এতিয়া আমাৰ টাইম হৈ গৈছে বহুত বেছিয়ে হৈ গল গাইস 8:30 মান বাজিয়ে গল কি জানি 8:30 মান হৈ গৈছিল ৰাতি আৰু এইফালে এতিয়া আমাৰ লাষ্ট এন্ডিং এইটো আমাৰ লাষ্ট মোমেন্ট হয় আৰু বিৰাতে ভাল লাগিল আৰু এইফালে দাদা আৰু মোৰ এয়া দেখিছেনে আমাৰো এটা সপোন আছিল সো হেতু সপোন পুৰা হল আৰু এইফালে মা আৰু আব্বা দুইজনকে এবাৰ দেখাই দিছো আৰু এতিয়া আমি যাবলৈ ওলালো আজি ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু এয়া দেখিছেনে বৰবা লৰাটোৱে চলাইছে এইফালে এতিয়া আমি যাবলৈ ওলালো যেহেতু ভাবিলো যে আপোনালোকক আঁতৰৰ পৰা এবাৰ দেখাও ডিলাৰটোৰ লগতে সো এনেকৈ এটা ভিডিও বনালো আৰু আপোনালোকে শৰ্টছত চালে এইটো ভিডিও পাই যাব এইফালে এবাৰ এনেকৈও কৰি পেলাই আপোনালোকক দেখাই দিছো তাৰ পাছতে গাইস বহুত ৰাতি হৈ গৈছিল সো ভাবিলো যে আজি ঘৰত ভাত নবনাও বুলি এইফালে আমি ৰাতি ডিনাৰটো বাহিৰতে কৰিব আহিলো নগাঁও মেইন টাউনত গৈছিলো ইমান দিনৰ পৰা এটা আশা বুকুত বান্ধি ৰখা আজি হেতু সফল হল আৰু এইফালে মাহাতৰটো একদম ফুৰ্তি সো তেওঁলোকৰ মুখত হাঁহি দেখা মানে আমাৰো মনটো ভাল লগা এয়া অনুভৱ কৰি আমি আহি আছিলো মেইন নগাঁও টাউনলৈ আমাৰ লগতে বৰবাৰ লৰাৰ ওয়াইফকো উঠাই ললো যেহেতু একদম ভাগৰ লাগি আছিল আৰু ঘৰত গৈতো ৰান্ধিব মন যোৱা নাছিল সো এইফালে আমি ডাইৰেক্ট পাৰ্টি কৰিব কাৰণে নগাঁৱে আহি গলো আৰু যেহেতু বহুত বেছি ৰাতি হৈ গৈছিল মানে 10টাই বাজিবলৈ হ'ল আৰু সেই কাৰণে ভাবিলো যে আমি ভাত খাওঁ বুলি সেয়েহে আমি এয়া দেখিছেনে আহি পেলাই এয়া দেখিছে আমি বহিলো গাইস যেহেতু বহুত বেছি ৰাতি হৈ গল 10টাই বাজিব হ'ল আৰু সো বিৰাতে বেছি ভুক লাগি গৈছিল আৰু ওয়েট কৰি ফাইনালি এয়া আমাৰ ডিনাৰ আহি গল আজিৰ খাজটো এনেকৈ খালো সকলোৱে তাৰ পাছতে আমি খাই মেলি মাহত গল গাড়ীত উঠিব কাৰণে দাদা আৰু মই এফালে আৰু এটা আপোনালোকৰ ওচৰলৈ ভাল খবৰ লৈ আহিম অহাটো ব্লগত সো নেক্সট ব্লগত আপোনালোকে হেই ভাল খবৰটো পাব তাৰ কাৰণে ইয়া দেখিছেনে লৈ লৈছো এইটো ব্লগত আপোনালোকক নজনাও নেক্সট ব্লগত আপোনালোকক একদম পুৰা ডিটেইলছত জনাম আৰু তাৰ কাৰণে ওয়েট কৰক আৰু যি সকলেতো অলপ গম পাইছে তেওঁলোককো কালিলৈ ভালকৈ দেখাম আৰু এইফালে এতিয়া আমিও আহি গলো গাড়ীত উঠিব কাৰণে এইফালে এয়া আমি জল্দি ঘৰ যাওঁ যেহেতু বহুত বেছি ৰাতি হৈ গল আৰু এয়া আমি আহি ঘৰ পালোহি এইফালে এতিয়া যেহেতু আমাৰ অলপ নিয়ম আছে সেই নিয়মখিনি কৰিব কাৰণে মা গৈছে ভিতৰত আৰু এইফালে এতিয়া গাড়ীখন ফাৰ্ষ্টে বাউণ্ডাৰীৰ ভিতৰত সোমাই লওক ফালে বৰবা লৰাতে সোমাই আছে আৰু মায়ে অলপকে ষ্টাৰ্ট কৰি দিছে নিয়মবোৰ ঘৰত যেতিয়া নতুন বস্তু এটা আহে তেতিয়া মনটো বহুত বেছি ভাল লাগি থাকে সো এই নিয়মবোৰ পালন কৰো আৰু এই নিয়মবোৰ হোৱাৰ পাছতে আমাক যিবোৰ গিফট দিছিল ডিলাৰৰ পৰা
সো সেই গিফ্টবোৰ আনবক্সিং কৰোঁ এইফালে দেখিছেনে সকলোবোৰ এবাৰ দেখাই দিছোঁ আৰু এইটো ডিলাৰক বহুত বেছি থ্যাংক ইউ যিহেতু আমাক ইমান ভালদৰে সন্মান জনোৱাৰ কাৰণে তেওঁলোক একদম ফ্ৰেন্ডলি হয় আপোনালোকে যদি তাৰ পৰা ল'ব বিচাৰে তে ল'ব পাৰিব আৰু তেওঁলোক বিৰাটেই ফ্ৰেন্ডলি হয় আপোনালোকে কিবা কথা নাজানিলেও তেওঁলোকে ভালকৈ বুজাই দিব আৰু এইফালে মই চাবিত কি লকেটটো দিছিল হেতু মই লগাই দিলো যেহেতু নতুন হয় সকলো নতুনেই লগাব লাগে আৰু এইফালে এতিয়া মই এইটো গিফট আনবক্সিং কৰি আছো বলকচোন ইয়াৰ ভিতৰত কি আছে দেখাও এইটো দেখিছেনে এইটো এটা ওয়াল ক্লক হয় ইমান ধুনিয়া চাওকচোন মাৰুতি সুজুকি এৰিনা লিখা আছে ইয়াতে বহুত বেছি ভাল লাগিল আৰু এইটো এবাৰ দেখাই দিছো আপোনালোকক নতুন বস্তু এটা এনেকৈ দিলে ইউজ কৰি বহুত বেছি ভাল লাগে সো ইয়াতে আমি বেটাৰিও লগাই দিলো আৰু ইয়া নেক্সট ডে মৰ্নিং আৰু আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভিডিওটো যদি চাই ভাল পালে তে লাইক কমেন্ট এণ্ড শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আকৌ লগ পাই আছো নেক্সট ভিডিওত বাই